কোন ধুনীয়া তুমি নে মই নাখায় 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 এইবোৰ জোতা খাই নি শুন এইবোৰ জোতা খাই নি চাওঁ আহিছা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ 18 তাৰিখে ৰাতিপুৱা 5টা বজাত ইলেকশ্যন ডিউটিৰ কাৰণে যাবলৈ ওলোৱাৰ পৰা কথাটো হ'ল কি এইবাৰ ইলেকশ্যন ডিউটি মানে মই প্ৰথম পাইছোঁ ভয় লাগি থকাৰ লগতে মই কনফিউজো হৈ আছোঁ যে কেনেকৈ কামবোৰ কৰিব লাগিব ইলেকশ্যন ডিউটি মই ক'ত দিছোঁ কেনেকৈ দিছোঁ এইবিলাক কথা এই ব্লগটোত ক'বলৈ নাযাওঁ কিন্তু চেণ্টাৰত এজোপা গছ দেখিছিলোঁ সেইজোপাৰহে ভিডিঅ' অকণ কৰি আনিছোঁ এই গছজোপাৰ নাম হৈছে কেন্দু গছ আৰু বৈজ্ঞানিক নামটো আকৌ মোৰ মুখতে নুফুটে আৰু এই গছজোপা থকাৰ কাৰণে স্কুলখনৰ সৌন্দৰ্য বহু গুণে আগবাঢ়ি আছে আৰু দিয়ক ডিউটি কৰি আহিলোঁ 20 তাৰিখে টোপনি ক্ষতিৰ কাৰণে আকৌ ৰাতিপুৱা 10টা বজাতহে বিচনাৰ পৰা উঠিছোঁ আৰু সাৰ পাই মোবাইলৰ হোৱাটছআপটো চেক কৰিছোঁ আজি হেনো মেট্ৰিকৰ ৰিজাল্ট পিছে মেট্ৰিক আকৌ ময়ো নাই দিয়া পূজায়ো নাই দিয়া কিন্তু পূজাৰ ভনীয়েকে দিছে আৰু মেট্ৰিকৰ ৰিজাল্ট আকৌ ওলাইছেহে পূজা ঘৰলৈ যায় মানে তাই ভনীয়েকে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে আৰু দিয়ক যিহেতু আজি শনিবাৰ আৰু অহাকালিলৈ স্কুল বন্ধ গতিকে আমি তিনিটা আকৌ ডাইৰেক্ট গোলাঘাটলৈকে বুলি ওলালোঁ মানে পূজাহঁতৰ ঘৰ পালোগৈ পাৰ্টিও খালোঁ ৰাতি ভাত সাজো খালোঁ আৰু ভাত পানী খাই হোৱাৰ পাছত উৰণীয়া সেইটোৱে দি আকৌ ৰাতি 10টা বজাত মই জেঠাইহঁতৰ ঘৰলৈ বুলি হাতটো হ'ল কি বৰষুণৰ কাৰণে পূজাহঁতৰ ঘৰত মানে গাড়ীখন সোমাব নোৱাৰিলোঁ আৰু সেইকাৰণে মানে থাকিবলৈ মই ফৰকাটিং জেঠাইহঁতৰ ঘৰলৈ আহিলোঁ বাৰু দিয়ক 20 তাৰিখে ৰাতিটো জেঠাইহঁতৰ ঘৰতে থাকিলোঁ আৰু 21 তাৰিখে আকৌ ৰাতিপুৱাই পূজাক লৈ পেলাই ডাইৰেক্ট ঘৰলৈ বুলিহে আহিলোঁ পিছে গাড়ীখনৰ পাছফালে আকৌ কি লিখা আছে কোনোবাই যদি চকুৰে মনিব পাৰিছে তেতিয়া তলত কমেণ্টত লিখি দিওঁ বহুতে আচলতে কমেণ্টত সুধি থাকে যে পূজাৰ ঘৰ ক'ত পূজাৰ ঘৰ হৈছে গোলাঘাট বালিজান আৰু ঘৰলৈ আহোঁতে চাওকচোন সোণজনীয়ে মাকৰ কোচত কিমান ধুনীয়াকৈ শুই আছে শুনজানি উঠিলানি হে মামা ঘৰ পৰা আহি টোপনি হৈ গ'ল ভাগৰ লাগিলে নি চাওঁ এৰি চাওঁ এৰি চাওঁ এৰি চাওঁ এজনী কোন মই খেলিব যাওঁ দেই শুনিছা নে ভালকৈ কোৱা হাঁহিছা এই তুমি লগোৱা বেলুনকেইটা যে সেইবোৰ হাৱা নাইকিয়া হৈ গ'ল কি হ'ল সেইটো গ'ল সেইকেইটা গ'ল বাৰু দিয়ক ঘৰ পালোহি আবেলি 3টা বজাত আকৌ ডাইৰেক্ট ফিল্ডলৈ বুলি আহিলোঁ মানে এইকেইদিন যিহেতু ক্ৰিকেট খেলা নাই লগৰকেইটাৰ লগত আজি অলপ বোলো সোনকালে ক্ৰিকেটকে খেলোঁ ক্ৰিকেট খেলিলোঁ খেলি হোৱাৰ পাছত গৰম উঠাৰ কাৰণে আকৌ বাইকখনৰ ওপৰত বহি পেলাই ষ্টিং এটা খাই আৰু সন্ধিয়া লগা ঘৰলৈ আহি বিচনাত শুই আকৌ সোণজনীৰ লগতহে অলপ সময় খেলিলোঁ এজনী কোন চাওঁ কোন ধুনীয়া চাওঁ তুমি ধুনীয়া নে মই ধুনীয়া চাওঁ বাবা মোৰ সোণ ধুনীয়া চাওঁ মোৰ সোণজনী ধুনীয়া কোন ধুনীয়া তুমি নে মই শুন চাওঁ শুনজনী কি হ'ল থাওঁ হাতত চাই দিয়া শুন থাওঁ চাওঁ এইফালে চাওঁ এইটো হোৱা নাখায় এইবোৰ জোতা খাই নি শুন এইবোৰ জোতা খাই নি চাওঁ সৰু হ'লেও নিদিবা আকৌ খাবলৈ নালাগে চাওঁ কোনযোৰ বাৰু দিয়ক ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব পাৰিলে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'লৈ মই আকৌ আহি আছোঁ আজিলৈ তেন্তে ধন্যবাদ।